জুৰিয়াত বন বিভাগৰ অভিযান বালুচৰ বজাৰৰ পৰা আটক কৰা হয় 3টাকৈ চোৰাং চিকাৰী ধৃত চোৰাং চিকাৰী কেইটা হৈছে সমৰ আলী আব্দুল বাৰেক আৰু মুকছিদুল হক যোৱা আগষ্ট মাহত বুঢ়াচাপৰি অভয়াৰণ্যৰ গুলিৰ পাৰত ফান পাতি চোৰাং চিকাৰী কেইটাই হত্যা কৰিছিল বনৰীয়া এটা মহ বন বিভাগে পূৰ্বেও বনৰীয়া মহ হত্যাত জড়িত থকা 6জন চোৰাং চিকাৰীক আটক কৰিছিল আজি পুনৰ বনাঞ্চলিক বিষয়া শফিকুল ইছলামৰ নেতৃত্বত বন আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই মহ হত্যাত জড়িত থকা এই চোৰাং চিকাৰী কেইটাক আটক কৰে 11/8/2020 তাৰিখে বুঢ়াচৌপৰি অভয়াৰণ্যৰ এলেকাধীন লাটিমাৰী বিট অফিচ এলেকাৰ অন্তৰ্গত গুলিৰ পাৰত চোৰাং চিকাৰীয়ে ফান পাতি এটা বনৰীয়া মহ হত্যা কৰে ঘটনাটোৰ খবৰ পাই আমি বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হওঁ আৰু তদন্ত আৰম্ভ কৰোঁ ঘটনাটোৰ লগত জড়িত থকা 6জন চোৰাং চিকাৰীক আটক কৰি মহামান্য আদালতলৈ আমি প্ৰেৰণ কৰোঁ আৰু আটকাধীন চোৰাং চিকাৰী কেইটা সোধপোছৰ অন্তত আমি পুনৰ অভিযান চলাওঁ আৰু অভিযান চলাই মোহাম্মদ সমৰ আলী আৰু মোহাম্মদ আব্দুল বাৰেক মুকছিদুল হকক এই চোৰাং চিকাৰীক আমি বালুচৰ বজাৰৰ পৰা আটক কৰিবলৈ সক্ষম হওঁ জুৰিয়াৰ পৰা আব্দুল খাইৰ ৰিপৰ্ট নিউজ 5 অসম ধনতেৰাছলৈ অপেক্ষা নকৰি আজি আহক মৈত্ৰী ট্ৰেডাৰ্ছলৈ আৰু পেণ্ডামিকৰ সময়ত ভিৰ পৰিহাৰ কৰক পাওক 12,000লৈ কেশ্ববেক আৰু প্ৰত্যেকটো ক্ৰয়ত লাকি ড্ৰ কুপন লগতে বাজাজ ফাইনেন্সৰ জৰিয়তে ক্ৰয় কৰিলে মৈত্ৰী ট্ৰেডাৰ্ছৰ তৰফৰ পৰা এটা EMI ফ্ৰী মৈত্ৰী ট্ৰেডাৰ্ছ বৰবাৰী আৰু বশিষ্ঠ চাৰিআলি চৰ্তাৱলী প্ৰযোজ্য